Hi guys and welcome back to my YouTube channel. আজি মানে 1 ফেব্ৰুৱাৰী আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ছাৰৰ জন্মদিন 53 বছৰ বয়সত আজি ভৰি দিছে। তো গাইজ আজি আমি গৈ আছোঁ তেওঁৰ মামাৰ ঘৰলৈ। গাইজ তো বলক জন্মদিন উপলক্ষে মামাক এখন ছবি গিফ্ট দিম বুলি ভাবিছোঁ। আপোনালোকক মই নিজে আঁকিছোঁ, আপোনালোকক মই ছবিখন দেখাই আছোঁ। চাব এখন ছবি মই মামাক গিফ্ট দিম। তো গাইজ বলক মই নিজে আঁকিছোঁ। তো চাই লওক। This could be good for me. Lately I was feeling like I need a purpose, but when you talk to me, give me the impression that I won't scratch your surface. And I could walk for days searching for your praise, but is it even there to find? Is there a chance for me to clean your memories? Will I slowly lose my mind? 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 Lost in your maze, stuck in your gaze. How can I get out? I'm out of time to make you mine. Baby, show me how. Will I slowly lose my mind? Will I slowly lose my mind? Will I slowly lose my mind? ফাইনেলি গাইজ আহি পালোঁ দিছপুৰ। চাওক না গাইজ, তো ফাইনেলি গাইজ আহি পালোঁ মামাৰ ঘৰলৈ। চাব পাৰে CM কোৱাৰ্টাৰ হয় এইটো, চাব পাৰে আপোনালোকে। পিছফালে চব এইটো গাড়ী ৰখিছে, চব মিনিষ্টাৰৰে গাড়ী। চাওক কি মজা ভিউ এই ৰাতিখন চাওক আপোনালোকে। আমি এতিয়া বাৰ্থডে উইচ কৰিবলৈ গৈ আছোঁ। চাওক এফালে ন' পাৰ্কিং লগাই থৈ দিছে, মানে এইফালতে যাব পৰা নাই। আমি বেলেগ চাইডেদি গৈ আছোঁ, চাই থাকক বলক। তো গাইজ আপোনালোকে যে দেখিছে আগত এই যে লাইট জ্বলি আছে হালধীয়া কালাৰৰ, সেয়ে হ'ল মামাৰ বাৰ্থডে উইচ কৰা স্থান। এইবিলাক কাষত চাওক কিমান গাড়ী, আৰু আপোনালোকে লাইট চাওক না, লাইটিং কি মজা কৰিছে আপোনালোকে চাওক। পূৰা মানে আপোনালোকক দিনহান হৈ গৈছে, মানে ইমান লাইটিং কৰিছে, মানে কি ক'ম মই ক'বৰ ভাষা নাই। তো চাওক কিমান ডাঙৰ ডাঙৰ মিনিষ্টাৰ আহিছে ইয়াত, চাব পাৰে। ওচৰত চাওক আমি মানে এইটো লাইন হয়, মেল ফিমেল আছে। আমি এফালে সোমাই গৈছোঁ, চাব পাৰে কি মজা। আপোনালোকে যি খায় চব খাব পাৰে ইয়াতে, মানে কোনো ধৰণৰ বাধা নাই। আপোনালোকৰ যি মন যায় চব খাব পাৰে, চাই লওক। এই চাওক কি মজা ফুলৰ টাব ৰাখি দিছে কাষত, আৰু এইবিলাক চাওক। আমি সোমাই গৈ আছোঁ, এই গাড়ীখনে খানা আনি আছে, যি খানা আছে ইয়াতে পোলাও মাংস যি খায় আপোনালোকে অল এভৰিথিং খাব পাৰিব, চাই থাকক। আমি লাইনৰ মাজে মাজে গৈ আছোঁ। এই চাওক কি মজা ভিউ অফ গাইজ, চাওক না। এই চাওক ফাইনেলি গাইজ কি মজা পেণ্ডেল দিছে, আৰু মই কৈছোঁ নহয় আপোনালোকক। চাওক এই চাওক আমি সোমাই গৈছোঁ এইফালে দেই, চাই থাকক কি মানে কিমান মানুহ আছে ইয়াত, মানুহৰ সমাগম মাজে কি ক'ম মই। মামাৰ বাৰ্থডে অসমৰ সকলোৰে মৰমৰ মামা। চাওক এইবিলাক চাওক কিমান মানুহ ইয়াতে খানা খাই আছে, আৰু সকলোৱে ফুল লৈ ৰখি আছে মামাক। এই চাওক মামা ফাইনেলি আহি গ'ল। চাওক মামাক গামোচা পিন্ধাই আছে, মানে কোনোবা গামোচা দিছে, কোনোবাই ফুল দিছে, চাব পাৰে কি মজাই। চাওক কিমান মানে মানুহ চাওক না, আৰু
লাইট চাওক ওপৰত এই ফাইনেলি গাইজ আৰু এই যে বেলুনৰ মানে এইটো দেখিছে মানে এইটো মানে হেৰি বনাইছে মানে কথাটো হ'ল মই ফটোখন দিবলৈ গৈছিলোঁ তাত মানে ইমান মানুহ ফটোখনে মানে পৰি যায় তো মানে মই দেৰিকৈ দিছিলোঁ মানুহৰ পিছত মানুহ যেতিয়া অলপমান কমিছিল তেতিয়া দিব গৈছিলোঁ কিন্তু যেতিয়া ডাঙৰকৈ বৰষুণ দিলে বৰষুণতো কিন্তু মানুহ কমা নাই মামাক লগ কৰিবলৈ ইমান মানে মামাৰ প্ৰতি মানে মৰম আছে মানুহৰ সেইটো গম পোৱা যায় ইয়াতে আপোনালোকক বৰষুণতে এই চাওক কি মজা মজা ফুল দি আছে আৰু সেৱা কৰি লৈ আছে মামাৰ পৰা চাওক কি বঢ়িয়া তো ফাইনেলি গাইছ আমি এতিয়া ঘৰলৈ গৈ আছোঁ এতিয়া বাজিল ৰাতি 10:30 তো এতিয়া আমি ঘৰলৈ গৈ আছোঁ আপোনালোকে চাই থাকক আপোনাৰ নেক্সট আপোনালোকক কি দেখাব পাৰোঁ বলক এইবাৰ আহি আছে 5 তাৰিখে সৰস্বতী পূজা বলক ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।